হে দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল ইয়ামা বিজয় ব্লগছ। আপোনালোকে চাই থাকক। আজি ইয়াতে মই বাইকখন ধুই লৈ যাম, ধুই পিনে গ্ৰাফিক্স দোকানত যাই গ্ৰাফিক্স কৰিম অলপ বাইকখন। তো চাই থাকক আমাৰ লগত। তো বাপৰে বাপ, ইয়াতে গা ধুই কিমান মজা লাগিব চাওক আপোনালোকে। তো ইয়াতে মই গা ধুম, লগতে মোৰ বাইকখনো ধুম, ধুই যাই মই গ্ৰাফিক্স দোকানত যাম। বলক। তো গেৰেজত সোমাই দিলোঁ BB মটৰ্ছ। তো ইয়াতে বাইকখন অলপ মডিফাই কৰিম আমি। চাই থাকক আমাৰ লগত মডিফাই কৰা কমপ্লিট বাইকটোৱে আজি মডিফাই কৰি দিম অলপ। কেনেকুৱাকৈ মডিফাই কৰিম তাকো নাজানো আজি। তো চাওক কেনেকুৱা হয় আৰু। তো বহুত চিন্তা কৰিলোঁ, চিন্তা কৰি চালোঁ যে এইটো কালাৰে বেষ্ট হ'ব। তো এইটো কালাৰে লগাই ল'ম মই, ছেকেণ্ড কালাৰ লগত মিলি যাব পুৰা একদম। তো চাই থাকক। তো এটা বহুত দুখ লগা কথা হ'ল, তো আজি কমপ্লিট শেষ কৰিব নোৱাৰিলোঁ। এইখিনিতে আজি সমাপ্ত দিব লাগিব। তো কাইলৈ তোমালোকক দেখুৱাই দিম চবখিনি ভিডিঅ'। তো আজিৰ কাৰণে এইখিনিতে সমাপ্ত।